আজিৰ এই ভিডিঅ'ত আমি মাটিৰ হিচাপ কেনেকৈ কৰে এইটো শিকিম। মাটিৰ হিচাপ কৰাৰ আগত তিনিটা কথা জানিব লাগিব। লেচা, কঠা, বিঘা। এক লেচাত কিমান মাটি থাকে, এক কঠাত কিমান মাটি থাকে আৰু এক বিঘাত কিমান মাটি থাকে। এক লেচাত কিমান মাটি থাকে? এক লেচাত ধৰক এটুকুৰা মাটি আছে যাৰ জোখ চাৰিওফালে 12 ফুট 12 ফুটকে। এতিয়া আমি যদি দিশ আৰু প্ৰস্থটো পূৰণ কৰি দিওঁ, মানে 12 পূৰণ 12, আমি পাম 144 স্কুৱেৰ ফুট। আমি গম পালো এক লেচাত 144 স্কুৱেৰ ফুট মাটি থাকে। এতিয়া এক কঠাত কিমান মাটি থাকে? এক কঠাত 20 লেচা মাটি আৰু এক বিঘাত 100 লেচা বা 5 কঠা মাটি থাকে। এইখিনি জনাৰ পিছত এতিয়া আমি দুটামান উদাহৰণ লওঁ সহজে, যাতে আমি বুজিব পাৰো। ধৰক এটুকুৰা মাটি আছে, মাটিৰ জোখ ওলাবৰ টাইমত দিশ আৰু প্ৰস্থ, মাটিৰ চাৰিও দিশটো সুন্দৰকে জুখি ল'ব লাগিব। ধৰক এইটো চাইডত আছে, এইটো চাইডৰ দিশ 210 ফুট, এইটো চাইডৰো 210 ফুট, এইটো চাইডৰ প্ৰস্থ 170 ফুট আৰু এইটো চাইডৰ প্ৰস্থ 170 ফুট। এতিয়া আমি চাম যে যিহেতু দিশ দুইটা চাইডৰ সমান, প্ৰস্থ দুটা চাইড সমান, এতিয়া আমি কি কৰিম, দিশ আৰু প্ৰস্থ পূৰণ কৰি দিম। 210 পূৰণ 170, আমি পাম 35,700 স্কুৱেৰ ফুট মাটি। ইয়াত 35,700 স্কুৱেৰ ফুট মাটি আছে। এতিয়া 35,700ক 144ৰে হৰণ মাৰিব লাগিব, এনেহ'লে লেচাত গুচি যাব। এতিয়া যদি 35,700ক আমি 144ৰে হৰণ কৰো, তেনেহ'লে পাম 247.91 লেচা। এতিয়া আমি জানো যে 100 লেচায়ে 1 বিঘা। ইয়াত 247 লেচা মাটি আছে, মানে ইয়াত আমি লিখিব পাৰো 2 বিঘা। বাকী থাকিল কিমান? 47। এই 47ক আমি জানো যে 20 লেচাই 1 কঠা, 20ৰে ভাগ কৰি দিয়ক, দুবাৰ যাব, 2 কঠা। ইয়াত বাকী থাকিল 7, বাকীখিনি লেচাত লিখি দিব, 7.91 লেচা। আমি আৰু এটা উদাহৰণ লওঁ, যিটো সব মাটিৰ জোখ একেই নাথাকে। এতিয়া ধৰক এইটো চাইডৰ যোনটো দিশটো আছে সেইটো 225 ফুট আৰু এইটো চাইডৰ যোনটো দিশ 205। এইটো চাইডৰ প্ৰস্থটো আছে 190 ফুট আৰু এইটো চাইডৰ ধৰিলো 180 ফুট। এতিয়া চাওক, এইটো চাইডৰ দিশটো আৰু এইটো চাইডৰ দিশটো সমান নহয়, আৰু এইটো চাইডৰ এই দুটা চাইডৰ প্ৰস্থ সমান নহয়। এতিয়া আমি কি কৰিম, এই দুটা দিশ প্ৰথমতে যোগ কৰি 2ৰে হৰণ মাৰি দিব লাগিব, সমানটো ওলাই ল'ব লাগিব। 225 যোগ 205 430, ইয়াক 2ৰে হৰণ মাৰি দিব লাগিব। 2ৰে হৰণ মাৰিলে হ'ব 215। এই দুটা চাইডৰ প্ৰস্থক সেম, যোগ কৰি 2ৰে হৰণ মাৰি দিব লাগিব। 190 যোগ 180 370, আকৌ 2ৰে হৰণ মাৰি দিব লাগিব, 185।
এতিয়া আমি যোন দুটা নতুন জোখ পালো সেই দুটাক আমি ইয়াৰ নিচিনা পূৰণ কৰিব লাগিব 215 পূৰণ 185 আমি পাম 215 185 39,772 স্কুৱেৰ ফুট মাটি এতিয়া ইয়াক আকৌ আমি কি কৰিম 144 হৰণ মাৰি দিম 144 হৰণ মাৰিলে ওলাব 276.21 লেচা ইয়াত আছে 276 লেচা 200 লেচা আছে ইয়াত আমি লিখিব পাৰি 2 বিঘা বাকি থাকিল 76 ইয়াক 20 ভাগ কৰি দিয়ক 3 বাৰ যাব বাকি থাকিব কিমান 16 3 কথা বাকি থাকিল 16.21 লেচা আশা কৰো বুজাব পাৰিছো ধন্যবাদ পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম